সৰ্বপ্ৰথমে মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আগৰ দৰে এইবাৰো বিনয়পুৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতি ছাত্ৰ ছাত্ৰীসকলক দুয়োটা পৰীক্ষাতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ বাবে আমি এই সম্বৰ্ধনা অনুষ্ঠানটো আৰম্ভ কৰিব ওলাইছোঁ। ইয়াৰ পাছতে মই আমাৰ সাহিত্য সভাৰ সভানেত্ৰী শিখা হাজৰিকা ডাঙৰীয়ানীক তেখেতক মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মহিলা সমিতিৰ সভানেত্ৰী ইলিদাস বাইদেউ তেখেতকো মই মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় নৱলতা কলিতা বাইদেউ তেখেতকো মই মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সাংস্কৃতিক চৰাৰ সভাপতি বুবুল শৰ্মা ডাঙৰীয়া তেখেতকো মই মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰাক্তন সভানেত্ৰী আৰতী মজুমদাৰ ডাঙৰীয়া সাহিত্য সভাৰ তেখেতকো মই মঞ্চৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৰে পৰিচিত মুগ্ধজ্যোতিদেৱ মহন্ত তেখেতৰ আমি প্ৰথমতে ভাবিছিলোঁ যে আমি অকল 75%ৰ ওপৰত প্ৰত্যেকবাৰে যেনেকৈ আমি 75% দি আহোঁ তাৰ ওপৰখিনিহে আমি সম্বৰ্ধনা জনাওঁ। কিন্তু আমি যেতিয়া আমি মুগ্ধজ্যোতি মহন্তদেৱৰ লগত আমি কথা পাতিছিলোঁ তেওঁ কিন্তু আমাক যিটো ক'লে যে বাকীখিনি কিয় নিদিয়া, সকলোৱেতো পাছ কৰিছে, উত্তীৰ্ণটো সকলোৱে কৰিছে। যিহেতু মুগ্ধজ্যোতিদেৱ মহন্ত নিজে মেট্ৰিকত ছেকেণ্ড ডিভিজন, হায়াৰ ছেকেণ্ডেৰীত ছেকেণ্ড ডিভিজন, BA আপোনাৰ ইকনমিক্সত অনাৰ্ছ লৈ পাছ কৰিছে, MA ইকনমিক্সত কৰিছে, ফাৰ্ষ্ট ক্লাছ হৈছে। তাৰপিছত গৈ পেলাই APSত 2015 চনত 95ত আপোনাৰ অসমৰ ভিতৰত টপাৰ হৈছে। তেওঁ যদি হ'ব পাৰে, আমাৰ পাছত আজি আমি যদি 75%ৰ তলৰখিনিক যদি আমি আজি সম্বৰ্ধনা নজনাওঁ, তেওঁলোকো হয়তো এদিন গৈ পেলাই APS IPS হ'ব। তেওঁ আমাক যিটো উৎসাহ দিলে আৰু লগতে ক'লে যে যি সহায় কৰিব লাগে তেওঁ কৰিছে আমাক। আৰু এতিয়া জনাইছে তেখেতে যে এই যিসকলে যদি APS IPSত যদি পাছত কিবা প্ৰশিক্ষণ লয় বা কিবা কোচিং লয় বা পায়, তেওঁ যিমান পাৰে তেওঁৰ ফালৰ পৰা সহায় কৰিব। সেইকাৰণে আমি তেখেতলৈ এতিয়া হাত চাপৰি বিচাৰিছোঁ, তেখেতে আমাক এনেকৈ সহায় কৰি যাওক। আৰু সেইখিনি উদ্দেশ্য তেওঁৰ সাহসৰ কাৰণেই আজি আমি ইমান ডাঙৰকৈ আজি অনুষ্ঠানটো পাতিবলৈ পাৰিছোঁ। আৰু এতিয়া মুগ্ধজ্যোতি মহন্তদেৱ IPS অফিচাৰ, আৰু তেখেতক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁ আৰু আগুৱাই যাওক। আমি মিলনপুৰ যুৱ মঞ্চ মহিলা সমিতি আৰু উপাসনা সাহিত্য সভাৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি ইয়াৰ পাছৰ কাৰ্যসূচীখিনি আমি আগবাঢ়িবলৈ ওলাইছোঁ। আমি সকলোকে সমান অধিকাৰ হিচাপে সকলোকে সমান হিচাপে আমি চাইছোঁ। আৰু ইয়াৰ মূল মন্ত্ৰটো আমি মুগ্ধজ্যোতি মহন্তদেৱৰ পৰাই পাইছোঁ। সেইকাৰণে আমি সকলোকে ইয়াত উপস্থিত থকা কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰি মই মোৰ এই উদ্দেশ্য ব্যাখ্যা সামৰণি মাৰিছোঁ। শ্ৰীৰাম দাস ডাঙৰীয়া তেখেতক আমি এখন ফুলাম গামোচাৰে আদৰিব বিচাৰিছোঁ। তেওঁলোক দুজন আমাৰ আমন্ত্ৰিত অতিথি। আমাৰ মাজত উপস্থিত আছে সাংস্কৃতিক চৰাৰ সভাপতি বুবুল শৰ্মা ডাঙৰীয়া, তেখেতক এখন ফুলাম গামোচাৰে আদৰিব, প্ৰতিভা খাটুকে আদৰিছে। আমি এতিয়া দুখীৰাম দাস ডাঙৰীয়াক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আজি যি অনুষ্ঠানৰ দ্বিতীয়তে ইয়াত উপস্থিত থকা অভিভাৱকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উপস্থিত থকা ৰাইজৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বিশেষ অৰ্হতা নাই অভিভাৱক ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ মোৰ অৰ্হতা নাই। তথাপিতো মই নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰাই মই দুআষাৰ বৰ্তমান জনসংখ্যা হিচাপে আছিল 200 ঘৰ, কিন্তু তাত তোমাৰ মেট্ৰিক পাছ নাছিলে। মেট্ৰিক পাছ আছিলে মাত্ৰ যেতিয়া আপোনাৰ
হাই স্কুলে গৈছোঁ তেতিয়া আমাৰ গাঁৱৰ পৰা যদি ক্লাছ আছে কিন্তু সমস্যাটো এনেকুৱা এটা হৈছে শিক্ষাৰ যিটো সম্প্ৰসাৰণ আৰু আধুনিকতাৰ যিটো সংঘাত এইটোৱে এনেকুৱা এটা হৈছে যে ডেইলি কথাটো বছৰটো আমাৰ শিক্ষিত নিবনুৱা সমস্যা বা শিক্ষিত জনসংখ্যা প্ৰত্যেক বছৰে ইমানেই বাঢ়িছে যে আমি বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিবিড় মৰম ছিঙিব নোৱাৰি নুধিব নোৱাৰি কি যে মায়া ধৰা বন্ধন জীৱনৰ আছে দুখনি দেউকা উৰিবলৈ আছে আকাশ উৰি উৰি যায় দূৰণিলৈ সাজে বিদেশত জানত মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ দেখি যাব কাই টেমছ নদীৰ সোঁতে সোঁতে মিছিছিপিৰ পাৰে পাৰে এই দূৰ সুদূৰতো ঘৰে ঘৰে মনে বিচাৰে হেঁপাহৰ সোৱংশিৰী টেমছ নদীৰ সোঁতে সোঁতে মিছিছিপিৰ পাৰে পাৰে এই দূৰ সুদূৰতো ঘৰে ঘৰে মনে বিচাৰে হেঁপাহৰ সোৱংশিৰী শাৰী শাৰী মেপলৰ ছায়া বিচাৰো জীৱনৰ মাজুলী নিজানত মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ বুকুৱে বুকুৱে আছে যে চিৰকাল এই নিবিড় মৰম ছিঙিব নোৱাৰি নুধিব নোৱাৰি কি যে মায়া অনাম বন্ধন জীৱনৰ আছে দুখনি দেউকা উৰিবলৈ আছে আকাশ উৰি উৰি যায় দূৰণি সাজে বিদেশত জানত মনত পৰে বিদেশত আপোন মানুহ বিদেশত আপোন মানুহ হস্তম সাজু হৈছো দিবলৈ জীৱন দান তিলক ডেকাৰ ময়েই সমনীয়া ময়েই অসমৰ ৰাতি প্ৰহৰীয়া বাপুতি সাহোন স্বদেশ ৰখীয়া লুইতৰ পাৰৰ ময়েই দুৰ্মত অজেয় নৱজোৱান মোৰ অধিকাৰ কোনে গছক খচক সাৱধান হবি সাৱধান হাতেৰে মই বগা পদুমেৰে পূজা কৰোঁ সুন্দৰৰ আনটি হাতেৰে চলাই অস্ত্ৰ ৰোধ কৰি যাওঁ অবিচাৰ যত অত্যাচাৰ যত অন্যায় যত কদৰ্য অসুৰৰ স্বাৰ্থান্ত মানুহৰ পৃথিৱীলৈ অহা নতুন আলু ভেটা দিয়া বৰ্বৰৰ মহামানৱৰ জয় গান গাওঁ অসুৰত্বক কৰোঁ ক্ষয় অসত্যক মই শংকা নকৰোঁ প্ৰতিক্ৰিয়ালৈ সমূলি নদৰো জানো 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 পৃথিৱীত হ'ব সত্যৰ মহাজয় নমস্কাৰ ধন্যবাদ নৱদীপ নিয়ৰ শইকীয়া তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিল আৰু ইয়াৰ পৰাই আগবাঢ়ি যাব লাগিব ন আমি মিলনপুৰৰ সকলো অনুষ্ঠানে তোমালোকৰ কাৰণে কিবা এটা অনুষ্ঠান পাতিছোঁ যদি হৈছিলে আমি আগবাঢ়িব ওলাইছোঁ আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়োঁ এতিয়া আমাৰ সময়ো হৈ গৈ আছে
নন্দিনী দেৱীৰ কুসুম দাস তেওঁৰ পিতা শান্তনু দাস পাইছে 53%। তেওঁক আমি সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি শৰৎ শইকীয়াক তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ঈশান অধিৰাজ দেই, আমাৰ নামটো ভুল হৈছে অকণমান। তেখেতক সম্বৰ্ধনা জনাব আমাৰ ৱাচিফা বেগম মিঠুৱে। তনু বিশ্বাস তেখেতক উঠি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এখন শৰাই, এটি কলম আৰু সম্বৰ্ধনা পত্ৰৰে এইবাৰ মঞ্চলৈ মাতিছোঁ কস্তুৰী ৰাগিনী মহন্ত। হ'ব মঞ্জুলা শৰ্মাই। এখন শৰাই, এটি কলম আৰু সম্বৰ্ধনা পত্ৰৰে তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আমন্ত্ৰণ জনাইছোঁ সুহেল হুছেইন। তেওঁক সম্বৰ্ধনা জনাব ৰূপৰেখা শইকীয়া বাইদেৱে। আমি এখন ফুলাম গামোচা, এটি জাপি আৰু এটি শৰাই আৰু এটি কলমেৰে তেখেতৰ আমি বহুত পাছত নামটো কোৱাৰ বাবে আমি তেখেতক সম্বৰ্ধনা পত্ৰখন চুইটিদ্বীপ নাথক আমি মঞ্চলৈ মাতিছোঁ। তেওঁক সম্বৰ্ধনা জনাবলৈ মই সাগৰ গোস্বামীক অনুৰোধ জনাইছোঁ। চুইটিদ্বীপ নাথ, এখন ফুলাম গামোচা, এখন শৰাই, এটি কলম আৰু এখন সম্বৰ্ধনা পত্ৰৰে আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মাতিছোঁ মৌচুমী বৰা। এই মঞ্চত মৌচুমী বৰা তেখেতক সম্বৰ্ধনা জনাব আমাৰ ৰেণু বৰা ডাঙৰীয়া। এখন শৰাই, এটি কলম আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। সম্বৰ্ধনা জনাবলৈ মই সাহিত্য সভাৰ সভানেত্ৰী শিখা হাজৰিকাক অনুৰোধ জনাইছোঁ। ফুলাম গামোচা আদৰিব বিচাৰিছোঁ। ফুলাম গামোচা, এটি জাপি, এটি কলম আৰু সম্বৰ্ধনা পত্ৰৰে তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ এইবাৰ আমি মঞ্চলৈ মাতিছোঁ জাহ্নৱী পাঠক। জনাবলৈ মই ৰোহিণী বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া জাহ্নৱী পাঠক, তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইবাৰ মঞ্চলৈ মাতিছোঁ দীপক মল্লিক। তেখেতে পাইছে 70%। মহিলা সমিতিৰ সভানেত্ৰী ইলি দাস ডাঙৰীয়া। বাইদেউ তেখেতে পাইছে 70%। এখন ফুলাম গামোচা, এখন শৰাই, এটি কলম আৰু সম্বৰ্ধনা পত্ৰৰে এইবাৰ আমি মঞ্চলৈ মাতিছোঁ উত্তম নাথ। তেওঁক সম্বৰ্ধনা জনাবলৈ মই আৰতী মজুমদাৰক অনুৰোধ জনাইছোঁ। উত্তম নাথ আমাৰ মাজত নাই, আমি তেখেতৰ পাছত তেখেতক দি দিম। মঞ্চলৈ মাতিছোঁ ৰফিকুল ইছলাম। আৰতী মজুমদাৰক মই অনুৰোধ জনাইছোঁ। আৰতী মজুমদাৰ বাইদেৱে এখন ফুলাম গামোচা, এখন শৰাই, এটি কলমেৰে আৰু সম্বৰ্ধনা পত্ৰৰে আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইবাৰ আমি নিকিতা দেৱী আমি মঞ্চলৈ আদৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাবলৈ মই অঞ্জু তামুলীক অনুৰোধ জনাইছোঁ। তেখেতে পাইছে 79%। 79% পাইছে নিকিতা দেৱীয়ে। 79%। তেখেতৰ
এখন ফুলাম গামোচা, শৰাই, এটি কলম আৰু সম্বৰ্ধনা পত্ৰৰে আমি আদৰিছোঁ। পাছ কৰা আমি তেখেতসকলক সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। আমি প্ৰথমে মঞ্চলৈ মাতিছোঁ নাটাছা ইছলাম চৌধুৰী। তেখেতক সম্বৰ্ধনা জনাব আমাৰ ছবিৰাণী চৰকাৰে। এয়া নাটাছা ইছলাম চৌধুৰী, তেখেতলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতক এখন ফুলাম গামোচা, এখন শৰাই, এটি কলম আৰু মানপত্ৰৰে আমি সম্বৰ্ধনা জনাইছোঁ। এইবাৰ মঞ্চলৈ আদৰিছোঁ হৰদীপ সিঙক। হৰদীপ সিঙক সম্বৰ্ধনা জনাব আমাৰ ৰেণু শইকীয়া ডাঙৰীয়া। এয়া হৰদীপ সিঙক এখন ফুলাম গামোচাৰে আদৰিছে ৰেণু শইকীয়া বাইদেৱে। লগতে দিছে এখন শৰাই, এটি কলম আৰু মানপত্ৰ। তেখেতলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ আমি মঞ্চলৈ আদৰিছোঁ তাছনিম মাছুনক আমি মঞ্চলৈ আদৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব নৱলতা কলিতা বাইদেৱে। তেখেতে এখন ফুলাম গামোচা, এখন শৰাই। এইবাৰ মঞ্চলৈ মাতিছোঁ জ্ঞানদীপ নাথ। তেখেতক সম্বৰ্ধনা জনাব আমাৰ প্ৰতিভা দেৱীয়ে। জ্ঞানদীপ নাথ, তেখেতক আদৰণি জনাব প্ৰতিভা দেৱী বাইদেৱে। তেখেতে এখন ফুলাম গামোচা, এখন জাপি, এখন শৰাই, এটি কলম আৰু সম্বৰ্ধনা পত্ৰৰে এখন ফুলাম গামোচা, এখন শৰাই, এটি কলম আৰু সম্বৰ্ধনা পত্ৰৰে তেখেতক আদৰিছে। কীৰ্তিকা দেৱীৰ এইবাৰ আমি আগবাঢ়িছোঁ স্নেহা বৰা। তেখেতক সম্বৰ্ধনা জনাব আমাৰ অনুপ বৰুৱা ডাঙৰীয়াই। স্নেহা বৰাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতক এখন ফুলাম গামোচা, এখন শৰাই, এটি কলম আৰু সম্বৰ্ধনা পত্ৰৰে আমি আদৰিছোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। দিনত CCRT 2024-25 বৰ্ষৰ ৰাষ্ট্ৰীয় জলপানী লাভ কৰিবলৈ সক্ষম হোৱা নগাঁও মিলনপুৰৰ গৌৰৱ প্ৰতিচিত্ৰৰ বাবে অসমৰ একমাত্ৰ ছাত্ৰী আৰাধ্যা, তোমাক অভিনন্দন জনালোঁ। অনাগত দিনবোৰত তুমি সদিচ্ছা, সামৰ্থ্য, সততা আৰু সুস্বাস্থ্যৰ সৈতে জীৱনৰ পথত সহজভাৱে যাতে আগুৱাই যোৱা, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদেৰে যুৱ মঞ্চ, লখিমী মহিলা সমিতি, উপাসনা সাহিত্য সভা, তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাবলৈ মই চুনিমা কোঁৱৰক অনুৰোধ জনাইছোঁ। এয়া মাতৃ প্ৰণতি বৰা, তেখেতে এখন সম্বৰ্ধনা পত্ৰখন দিয়ক। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হে ৰাইজ, বলক ছাত্ৰ ছাত্ৰীখিনিৰ লগত অলপ কথা পাতোঁ দিয়কচোন, তেওঁলোকৰ মনৰ অনুভৱটোনো কি। নমস্কাৰ সকলোৰে, মই আপোনালোকৰ সকলোৰে পৰা আশীৰ্বাদ বিচাৰোঁ যাতে মই এনেকৈ অকল পাৰ্চেণ্টেজ বুলি নহয়, এনেকৈ যাতে আনহঁতৰ নিচিনা ভাল ভাল কাম কৰিব পাৰোঁ, ল'ৰা ছোৱালীক আগবঢ়াই নিব পাৰোঁ। চবেই মোক আশীৰ্বাদ কৰিব, তাৰে মনত কৰিছোঁ। ধন্যবাদ। আৰু এতিয়া তুমি ক'ত যাবা সেইটো কৈ দিয়া। মই এতিয়া মাজুলী যাম, পাৰফৰ্মিং আৰ্টছত মই BA কৰিম, তাৰপিছত মই মাষ্টাৰ্ছ কৰিম। তো এইটো লাইনতে গৈ আছোঁ, সকলোৱে আশীৰ্বাদ কৰিব। এইটো লাইনতে যাতে গৈ সকলোৰে চিনাকি মুখখন যাতে মোক দেখা পায় এদিন। ভালেই লাগিছে আৰু কি ক'ম, ভালেই লাগিছে। নাম লগাইছা তুমি? কপিলি। ঠিক আছে, ধন্যবাদ। আমাৰ আগলৈও যাতে আপোনালোকে পাতি যায়, সেয়া আৰু মৰম আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ। এটা প্ৰশ্ন আছে তোমালৈ। যিহেতুকে কোৱা হয় এতিয়া ছোৱালীৰ মানে যিটো আমাৰ সৰ্বশিক্ষা আঁচনি আছে, মানে আমাৰ কন্যা শিশুৰ শিক্ষাৰ ওপৰত কি ক'ব বিচাৰিবা? কন্যা শিশুৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰু কৰিব লাগে। বহুত ক্ষেত্ৰত দেখা যায় যে ল'ৰাটোক পঢ়াই মানে ভিতৰৰ অঞ্চলৰ কথাই কৈছোঁ, কন্যা শিশুক পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান পিছুৱাই ৰখা হৈছে পিছপৰা অঞ্চলসমূহত। এই ক্ষেত্ৰত কি ক'ব বিচাৰিবা? কন্যা শিশুৰ শিক্ষা পিছুৱাব নালাগে।
যিমান পাৰি আগুৱাই যাব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত আৰু পাৰ্থক্য সমানে হ'ব লাগে ল'ৰা ছোৱালীৰ। এয়া বৰঠাকুৰ IAS একাডেমীৰ অনাৰ, তেখেতৰ মূল্যৱান কথাখিনি অলপ শুনো দিয়ক। তাৰ মাজত সকলোৰে বস্তুবিলাক একে নহয়, ঘৰৰ পৰিৱেশ একে নহয়, মেৰিটটো সকলোৰে একে নহয়, সেই হিচাপে পৰীক্ষাৰ নম্বৰবিলাক আহে। সেই হিচাপে তেওঁলোকৰ যিটো নম্বৰ আহে সেইটো মেক্সিমামৰ বেষ্টটোৱে বুলি ক'ব পাৰোঁ। সেই হিচাপে সকলোকে সম্বৰ্ধনা পোৱা যোগ্য আৰু সকলোৱে সম্বৰ্ধনা পোৱাৰ বাবে ভাল লাগিছে। এতিয়া মই ইয়াৰ ভিতৰতে মোৰ মানে বিশেষকৈ মোৰ মিছেছে চলায় বৰঠাকুৰ IAS একাডেমী। IAS একাডেমীৰ বিষয়ে ল'ৰা ছোৱালী ষ্টুডেণ্টখিনিয়ে চাগে শুনা পাইছে, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰীখিনি বেছি জানিব 10খিনিতকৈ। যে বৰঠাকুৰ IAS একাডেমী নগাঁও অসমৰ প্ৰতিষ্ঠিত এটা IAS একাডেমী হয়, যিটো আজি 10 বছৰ আগৰ পৰা অসমত কাম কৰি আছে। তাত কেইবাখনো ডিষ্ট্ৰিক্টত আছে, নগাঁও, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, এইদৰে বহুত ডিষ্ট্ৰিক্টত আছে, গুৱাহাটীত আছে, গুৱাহাটীত 2-3খন আছে। ইয়াৰ পৰা এতিয়ালৈকে প্ৰায় 350মান IAS, SCS, IPS, IPS ষ্টুডেণ্ট মানে ওলাইছে, ষ্টুডেণ্ট নহয় তেনেকুৱা ধৰণৰ এনেকৈ পৰীক্ষা উত্তীৰ্ণ হৈছে 350ৰ ওপৰত। আৰু সিমানখিনি 350 ওলোৱা আৰু বেলেগ নাই। তাৰে আমাৰ ফ্ৰেঞ্চাইজ আমাৰ নগাঁৱত আছে, নগাঁৱৰ সবৰগাঁও থানাত লগত কাৰেংখনৰ ওপৰত, যিটো মোৰ মিছেছে চলায়। তাৰ বাবে আমি কোচিং দিওঁ, 10মহীয়া কোচিং এটা হয়। কোচিংটোৰ দ্বাৰা ল'ৰা ছোৱালীখিনি প্ৰতিটো বিষয়ৰ ওপৰতে জ্ঞান দিয়া হয়। আৰু ইয়াত এটা কথা হৈ গৈ যে বহুতে ভাবে যে SCS, APS বা IAS, IPS হ'বৰ কাৰণে বহুত চোকা হ'ব লাগিব, সেনেকুৱা নহয়। এনেকুৱা দৃষ্টান্ত বহুত আছে, যোন ষ্টুডেণ্টবিলাকে 45%, 35% পোৱা ল'ৰা ছোৱালী IAS কৰিছে, ক্ৰেক কৰিছে, SCS ক্ৰেক কৰিছে, APS ক্ৰেক কৰিছে। সেইটো কাৰণে খালি নিজে পঢ়াৰ প্লেনিংটো। আৰু ইয়াত SCS, APS দিবলৈ হ'লে APSC বোৰ্ডে যেতিয়া পৰীক্ষাটো পাতে তাত পঢ়িবলৈ বহুত থাকে। আমি গাইডেঞ্চ দিওঁ কোনটো ধৰণে পঢ়িব লাগে, কিখিনি পঢ়িলে সুবিধা হ'ব, সেই বস্তুটো আমি গাইডেঞ্চ দিওঁ। সেইটো কাৰণে ল'ৰা ছোৱালীখিনি ষ্টুডেণ্টখিনি বহুত সুবিধা হয়। আৰু ইয়াৰ এটা ক্ষুদ্ৰ প্ৰয়াস আশা কৰোঁ আগন্তুক দিনবোৰত আমি আৰু অধিকভাৱে আমাৰ এই সমাজৰ লগত এনেদৰে জড়িত হৈ আমাৰ নৱপ্ৰজন্মক আমি আগুৱাই নিবলৈ আমি সক্ষম হ'ম। আজি এই যিটো অনুষ্ঠান তাত আমাক সহায় কৰা সকলোলৈকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰতি মোৰ এটা অনুৰোধ যে তেওঁলোক য'তেই নাযাওক পঢ়ি যিমানেই ডাঙৰ মানুহ নহওক, সদায় যাতে নিজৰ মিলনপুৰখনৰ প্ৰতি তেওঁলোকৰ মৰম আৰু চেনেহটো সদায় অটুট থাকে, তাৰ বাবে মই আশা প্ৰকাশ কৰিলোঁ। আৰু ভৱিষ্যতে যিমানেই ডাঙৰ অফিচাৰ নহওক মানে নিজকে খুব ভাল মানৱ সম্পদ হিচাপে যাতে নিজকে গঢ়ি তুলিব পাৰে, তাৰ প্ৰতি মই আশা ৰাখি মোৰ বক্তব্য সামৰণি কৰিম। ল'ৰা ছোৱালীখিনি এজন এজনকৈ আহাচোন, চাপৰখিনি মানে আহি যোৱা, আমি মিলাই দিম আহা। ইতিমধ্যে শেষ হৈছে। হেল্ল', হেই গাইজ, আপোনালোক কেনে আছে? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। ভাল লাগিলে কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। আৰু গাইজ লাইক কৰিবলৈতো বিলকুল নাপাহৰিব, প্লিজ লাইক কৰি দিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।